Hello everyone, আজি মই কি শাক বনাম আপোনালোকক দেখুৱাম দে চাই থাকিব ভিডিওটো স্কিপ নকৰাকৈ। আজি মই বনাম এয়া জিলমিল শাক কণী আৰু বিলাহী। ৰেচিপিটো কেনেকৈ বনাম আপোনালোকে ভিডিওটো স্কিপ নকৰাকৈ চাব দেই। এয়া মই কেৰাহীটো পাতি লৈছো আৰু তেল দি লৈছো কেৰাহীত। এয়া কেৰাহীত তেল গৰম হৈ গৈছে। ইতিমধ্যে মই এতিয়া পিঁয়াজ আৰু কাটি ৰখা জলকীয়া এয়া কেৰাহীটো দি লৈছো। পিঁয়াজ আৰু জলকীয়া এতিয়া মই কাটি ৰখা জিলমিল শাকটো দি দিছো। এয়া জিলমিল শাক মই কেৰাহীত দিছো। আপোনালোকে বাৰু খায়নে জিলমিল শাক? বহুতে ভাল লাগে খাই, চাবচোন কেতিয়াবা বহুতে টেষ্টি লাগে খাই। এয়া মই জিলমিল শাকটো মই ইয়াত কেৰাহীত দি লৈছো, অকণমান লৰাই দিছো। বহুতেই ভিটামিন থকা এবিধ শাক, খাবচোন বহুতে ভাল লাগে। এয়া মই অকণমান নিমখ দি লৈছোঁ চব্জি জোখাৰে। এতিয়া অকণমান হালধি গুড়ি দি ল'ম। এয়া অকণমান হালধি গুড়ি মই দি লৈছোঁ চব্জিখিনিত। এয়া অকণমান মই আকৌ লৰাই দিম ধুনীয়াকৈ। এয়া মই লৰাই দিছোঁ। এনেকৈ আপোনালোকে অলপ সময় লৰাই দি সিজাই ল'ব। আৰু মই এতিয়া এখন ঢাকনিয়ে ঢাকি ৰাখিম অলপ সময়ৰ বাবে। মই এখন ঢাকনি লৈছোঁ। এতিয়া তাত অলপ মই বিলাহী দিম। ইয়াত মই এতিয়া বিলাহী অলপ কাটি দিম চব্জিখিনিত। ইয়াত মই বিলাহী দি লৈছোঁ আৰু আকৌ লৰাই দিছোঁ ধুনীয়াকৈ। এনেকৈ সিজিবলৈ দিব। বিলাহীৰ সৈতে মিহলি হৈ গৈছে। এনেকৈ মই ধুনীয়াকৈ সিজিবলৈ দিছোঁ। ইয়াৰ পিছত মই কি দিম আপোনালোকক দেখুৱাম দেই, চাই থাকিব ভিডিওটো স্কিপ নকৰাকৈ। এতিয়া মই ইয়াত ৰেডি কৰি থোৱা কণী দি দিম। এতিয়া মই চব্জিখিনিত কণী দি লৈছোঁ, দেখিছেনে? এয়া কণী দুটা মই চব্জিখিনিত মিক্স কৰি দিম। এয়া জিলমিল শাকটোত মই কণী মিক্স কৰি দিছোঁ। বহুতে ভাল খাবলৈ, বহুতে টেষ্টি হয় কণী দি এনেকৈ জিলমিল শাক খালে। খাই চাবচোন কেতিয়াবা। ভিডিওটো কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ ভিডিওটো পেজত চাই আছে ফ'ল' কৰি ল'ব, যাতে মই দি থকা ৰেচিপিবোৰ সদায় পাই থাকিব আপোনালোকে। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এয়া ইতিমধ্যে মই কণী দি ল'লোঁ। এতিয়া অলৰেডি মোৰ এই চব্জিখন ৰেডি হৈ গৈছে। আজিলৈ ভিডিওটো ইমানেই। অহাকালিলৈ পুনৰ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই।